কাৰ কথাখন নাজানো নাজানো ধান দেখাইছে এসপাকে খাই জীয়াই আছে জীৱন বুলি গম পোৱা নাই কথাটো পাছে এনেকুৱা ধৰণৰ আছিল। যিহেতু আমাৰ ঘৰলৈ মোৰ লগৰজনী অহা কথা আছিল, সেয়েহে তাই আহিলেনো কি খুৱাম বুলি কৈ মই দোকান পালোগৈ। সেয়েহে দোকানৰ পৰা কেইটামান সৰু সুৰাকৈ বস্তু বজাৰ কৰি ডাইৰেক্ট আহি গলো ঘৰলৈ বুলি। যিহেতু আমাৰ ঘৰতকৈ তাইৰ ঘৰটো অকনমান আগলে, সেয়েহে তাইক কলো যে তই অলপ সোনকালে গুচি আহ, দুইজনী দোকানৰ পৰা ঘৰলৈ একেলগে যাম। সেই বুলি কৈ আৰু ৰখি থকা নাই, ঘৰলৈ আহি ওলাই মেলি ডাইৰেক্ট আহি গলো পথাৰলৈ বুলি। ইফালেকৈ আমাৰ পথাৰত ধান দাব পৰা হলেহি। আপোনালোকৰ ফালে হৈছে না কবচোন দেই। ইমান এটা ধুনীয়া মুক্ত পৰিৱেশ, এনেকুৱা লাগে যে কেতিয়াবা ইয়াৰ মাজতে নিজকে বিলীন কৰি দিম। আনহাতে ফটো মাৰো মানে সন্ধিয়াই হলহি, তাতে আকৌ আমাৰ দোকানলৈ যাবলগীয়াও আছিলে। বোলো ভালেই হ'ল, আমাৰ বস্তু অনাও হব, লগতে বান্ধৱীক অলপ আগবঢ়াই দিয়াও হব। ইফালে ক মই মানুহজনী কিমান কৈছো সেইটোতো জানেই নহয়। মাৰ লগত চুপতি কৰি আহোতে তেওঁ পাছে একদম খং উঠি গলগৈ। এনেদৰে আহি আমাৰ গন্তব্যস্থান পালোহি, মানে দোকানৰ পৰা ধুনীয়াকে সকলোবোৰ বস্তু বজাৰ কৰি আকৌ আমি ঘৰমূৰীয়া হলো। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ দিছো বাই।